আমাৰ ভাল পোৱাৰ কাৰণে ভাল পোৱাৰ এইবোৰ দেখিলে কোনোবাই ক'ব পাগলামি, কিন্তু বৰ দুখ লগা পাগলামি, বৰ মৰম লগা পাগলামি। ইমানেই দুখ লগা যে বন্ধ কৰ বুলি ক'বলৈ সাহসেই নহয়। তাৰ সেই চেষ্টাবোৰ দেখিলে আমাৰো কেতিয়াবা ভাৱ হয়, কিজানি মাজনীয়ে আকৌ গান গাব পৰা হয়, কিজানি তাই মা দেউতা বুলি মাতিব পৰা হয়। কিন্তু সেয়া সম্ভৱ জানো? অসম্ভৱ বুলি ক'বলৈ মনেই নাযায়। সেই মাজনীক সদায় গান গাবলৈ লৈ যায় আৰু লৈ আহে। আমি সুধিলে কয় আজি 2টা মাত মাতিছে, কাইলৈ 4টা মাত মাতিব। সি কয় আমি শুনো আৰু মনে মনে ভাবোঁ মাজনীয়ে সঁচাকৈ এদিন মাত মাতিবই। তোমালোকৰ বিয়াখন মই এতিয়াই পাতিব নোৱাৰিম ইমান। মানি লৈছোঁ তোমালোকৰ সুস্থ উদাৰ মানসিকতাৰ মানুহ আজি তাত বিচাৰি পাবলৈ টান। তোমাৰ সেই উদাৰতাক মই শত কোটি প্ৰণাম জনাইছোঁ। কিন্তু যুদ্ধখন শেষ হোৱালৈ আমি এটাই বাট চাব লাগিব, নহ'লে সিহঁতৰ ওপৰত বৰ ডাঙৰ অন্যায় কৰা হ'ব, হয় মাজনীৰ ওপৰত নহ'লে অবিনাশৰ ওপৰত। তই আহিলি, কিন্তু মাজনী ক'লে তাই প্ৰেক্টিচ কৰি আছে, গান গোৱাৰ প্ৰেক্টিচ। ফাংচনৰ দিন চমু চাপিলেই নহয়। ফাংচন? কিহৰ ফাংচন? মৌচুমীৰ সংগীত সন্ধিয়া আমাৰ নামঘৰৰ ফিল্ডতে পাতিম। ডাঙৰ পাগল হৈছে নেকি তই? তাই মুখে মাতিব নোৱাৰা ছোৱালীজনী কেনেকৈ গান গাব? তাই গাব, তাই নাই, তাই গান গাব নোৱাৰে। গাবই লাগিব তাই। তাই বোলে তাই গান গাবৰ কাৰণে তাই বহুত কিবা কিবি কৰি আছ, মই একো বাধা দিয়া নাই। কিন্তু সমূহ ৰাইজৰ আগত মই মোৰ ছোৱালীজনীক মই লাজাত কৰিবলৈ মই নিদিওঁ। মাৰি পেলাব পাৰিব আপোনাৰ ছোৱালীক, ডিঙি চেপিবা মুখত সোপা দি। এইবোৰ বাজে কথা নকবি। যদি জীয়াই ৰাখিব খুজিছে তাইক এই পৰীক্ষাত বহিবলৈ দিয়ক। মই দায়িত্ব লৈছোঁ খুৰাদেউ, মৌচুমীক মই এই পৰীক্ষাত পাছ কৰাব পাৰিমেই। লাগিলে নিজেই ফেইল মাৰি দিম জীৱনৰ এই যুঁজখনত। আৰু মই জানো এবাৰ তাই গান গাই দিয়ক, তাই নতুনকৈ জি উঠিব। আৰু তাইৰে নতুন জীৱনটোক আমি কি নাম দিম জানে? ভালপোৱা। এদিনা ভালপোৱা এদিনা। মোৰ পাছত লাগি থকাৰ বাহিৰে তোৰ বেলেগ ধান্দা নাই নেকি? একটা গাফিং সহ তোৰে ড্ৰাইভাৰ আৰু হেণ্ডিমেন হাতে দুটা ধৰা পৰিছে। ইয়াতে কিবা যে কৈ কাঢ়িছে যে এই চব চোৰাং মালৰ মালিক হলি তই। এইখিনি কথাই মই ইহঁতৰ মুখেদি কোৰ্টত কোৱা আৰু তোৰ নামত এৰেষ্ট ৱাৰেণ্ট জাৰি কৰা। আপুনি যিমানে ৱাৰেণ্ট জাৰি নকৰক কচি চাহাব, এই নীলকান্ত হাজৰিকাক কোনেও জেইলৰ ভাত খুৱাব নোৱাৰে। হাতটো বাদেই দে, জেলত সোমোৱাৰ পাছত তই যাতে পানী এগিলাচো নাপাওঁ তাৰো ব্যৱস্থা মই কৰি আছোঁ। মই কৈছিলোঁ নহয় মোৰ বুকুৰ মাজলৈ সি আহিব, তেওঁ চাই আহি গ'ল। তোক বিচাৰি সি ঘৰলৈ গৈছিল, মই তাক ইয়ালৈ টানি লৈ আহিছোঁ। তই কাৰ কথা কৈ আছ? তই ভাল সময়তে আহিছ অবিনা। দুদিন পাছতে তোৰ মালিক জেললৈ যায়, তেওঁকতো এবাৰ মাত দিবই লাগিব। কি ক তোৰ হাতত এতিয়াও সময় আছে অবিনা। ভাল হৈছে তেতিয়া ভালকৈ ভাল হৈ ল, ইহঁতৰ বিৰুদ্ধে ৰাজ সাক্ষী হৈ ল। লগাই দে ইহঁতৰ চব বেয়া কাম, কৈ দে MLA জীয়েকক কোনে শ্বুট কৰিছে। তোৰ এটা ষ্টেটমেণ্টে বহুত ল'ৰা ছোৱালীৰ জীৱন বচাব পাৰে অবিনা, ভাবিছা? চৰি অচি চাহাব, এই মুহূৰ্তত ইমানবোৰ কথা চিন্তা কৰাৰ সময় মোৰ হাতত নাই। সময় মোৰ হাততো নাই। মোৰ চাফ কথা দাদা, ই উভতি আহিল যেতিয়া ইয়াক আৰু মই যাবলৈ নিদিওঁ। বহুত জ্বলাইছে ই মোক।
আছে এইবাৰ জুইকুৰা মই জ্বলাম হোমৰ জুই হোমৰ জুই কিয় এইষা জুইকুৰা তোৰো জ্বলি উঠিল নেকি একো লাভ নাই এইবাৰ আমাৰ বিয়া হ'বই ঘৰত হ'লে ঘৰত নহ'লে মন্দিৰত তই কবিনা তোৰ পচন্দৰ ঠাইডোখৰ ক'ত নামঘৰৰ ফিল্ড নামঘৰৰ ফিল্ড কি হ'ব তাত ফাংচন হ'ব মৌচুমীৰ সংগীত সন্ধিয়া সংগীত সন্ধিয়া এই তই পাগল হৈছ নেকি এজনী বোবা ছোৱালীয়ে কেনেকৈ গান গাব বে এনেকৈ গান গাব নাজানো কিন্তু গাব যে সেয়া খাটাং তই আৰু মোৰ পাছত লাগিবলৈ এৰি দে বন্দিতা মই এখন ডুবন্ত জাহাজৰ কেপ্টেইন জীৱনে মোৰো একো ঠিক নাই প্ৰেমত পৰি গম পাই গৈছো কি মাৰাত্মক বস্তু প্ৰেমৰ এই মায়াজালত তই অন্ততো নফচিবি বহুত কষ্ট খাবি আৰু ইমান কষ্ট সহ্য কৰিব পৰা ক্ষমতা সকলোৰে নাথাকে সেইকাৰণে এই লাভ ষ্টৰিবোৰ বেছিদিন নিটিকে বুজি পাই গৈছো মই লেকচাৰ কৰতে বস্তাত কিয় বিচাৰি আহিছ সেইটো কথা ক হয় তই যদি কাম কৰ তেনেহ'লে আজিৰ পৰা কাম আৰম্ভ কৰি দে তই নোহোৱাৰ কাৰণে বহুত লোকচান হৈ গৈছে মোৰ লাভ লোকচানৰ হিচাপবোৰ মই কেতিয়াবাই পাহৰি পেলাইছো বছ এতিয়া মোক মাত্ৰ কেইটামান টকা লাগে ফাংচনখন ধুমধামেৰে পাতিব ভোটা কৰি এটাও নাপাওঁ দি দিওঁ পিছত মই সুধে মনে উভতাই দিম আৰু ছোৱালীজনী গানৰ নামত যে টকাবোৰ খৰচ কৰিছিলি সেইবিলাক উভতাই দিলি হা এইকেইদিন একো কামতেই মই হাত দিব পৰা নাই কাম আৰম্ভ কৰিব পাৰিলে দি দিম এইবাৰ মাত্ৰ অলপ সহায় কৰি দিয়ক কৈছো নহয় এটা টকাও দিয়া নহয় তোক মই আপোনাক হাতযোৰ কৰিছোঁ মোৰ যুদ্ধখনত মোক হাৰি যাবলৈ নিদিব বেছি নালাগে 2 লাখ মান হ'লে হ'ব 2 লাখ 2 লাখ নহয় দুটা চৰ লাগে যদি ক তোক মই এতিয়াই বেয়া কাম এৰিছোঁ সেই বুলি ইমানো ভাল হৈ যোৱা নাই যে চৰ খাবলৈ গাল পাতি দিম এই পুলিচটোৱে মোক তহঁতৰ বিৰুদ্ধে ৰাজসাক্ষী হোৱাৰ প্ৰস্তাৱ দি গৈছে আৰু সেই প্ৰস্তাৱত চহী কৰিবলৈ মোৰ হাত দুখন এতিয়াও মজবুত হৈয়ে আছে দেখি মোক কেনেকৈ চিজেনিং দি থৈ গ'ল দেখিলি ৰাজসাক্ষী হোৱাৰ ভাবুকি দি গ'লি ইয়াৰ সাহস কিন্তু বহুত বাঢ়ি গৈছে বছ প্ৰেম কৰিছে যে সঁচা প্ৰেমিক হ'বলৈ অলপতো সাহসী হ'বই লাগিব ন অতি তোকো মোৰ লগত যিয়ে নকৰক কিয় ইয়াৰ প্ৰেমক কিন্তু মানি গৈছো মই যদি প্ৰেমৰ এখন খেল হ'ল হয় আৰু প্ৰেমিক প্ৰেমিকা এটা টিম থাকিলে হয় তেন্তে সেই টিমটোৰ কেপ্টেইন কিন্তু মই ইয়াকেই পাতিলো হয় কাট্টাই নহয় গাদ্দাৰ হয় ইচালা গাদ্দাৰ ই যদি ৰাজসাক্ষী হয় তেতিয়াহ'লে বৰ বেয়া ফচন হ'ব বছ আৰু আপুনিতো ফচিবই লগতে আমিও কি এনেকৈ চলা ফুৰা কৰি থকাটো আমাৰ কাৰণে বিপদজনক কোন মুহূৰ্তত বাঘৰ সলাই একো ঠিকনা নাই তেতিয়াহ'লে তাক মাৰিয়ে পেলাওঁ বছ যি কৰ ফাংচনৰ দিনা কৰিবি সেইদিনা গাঁৱৰ আটাইবোৰ মানুহ গান বাজানাক লৈ ব্যস্ত হৈ থাকে সেইদিনাই যি কৰ যেনেকৈ কৰ কৰি পেলাবি গেৰাণ্টি দিছোঁ বছ অবিনাশ সেইদিনা তাৰ পেয়সীৰ কাষত গৈ নাপায় চিধাই খতম কি হ'ল মৌচুমীৰ ফাংচনৰ কাম কিমান দূৰ আছে একোৱে আগবঢ়া নাই পকেটত পইচাই নাই কিমান টকা লাগে তোৰ 2 লাখ মানটো লাগিব টকাৰ কাৰণে চিন্তা নকৰিবি মই যোগাৰ কৰিম টকা লাগিলে লোন তই ইঞ্জিনিয়াৰ পঢ়ি থাকোঁতে মোৰ পৰা টকা লৈছিল সেই ধাৰেই মাৰি বুজিছ নহয় নহয় অবিনাশ তহঁতৰ যুদ্ধখন মই দেখিছোঁ শুনিছোঁ তই হাৰি গ'লে
মোৰ বেয়া লাগিব আৰু মৌচুমী হাৰি গ'লে মোৰ দুখ লাগিব কিমান সহজতে মোৰ মাক দেউতাই হাৰ মানিব নোৱাৰে যিকোনো প্ৰকাৰে তাইক জিকাবই লাগিব জিকিব কিয় নিজিকিব ইমান ভাল মানুহ তাৰ পত্নী হ'ব তাইৰে কপালখন সোণালী আখৰেৰে লিখিবই লাগিব মোৰ আখৰ কিন্তু বেয়া নহয় দে তেন্তে লিখাৰ দায়িত্ব তোৰ আৰু তোৰ মোৰ একো দায়িত্ব নাই কিয় জাহাজখন আহি পাৰ পালেহি যেতিয়া কেপ্টেইনৰ দায়িত্বও শেষ মোৰ চাগে চাকৰিটোও শেষ হ'ব মাজুলী গান শুনিবৰ কাৰণে কিমান মানুহ গোট খাইছে এতিয়া যদি তাই গান গাব নোৱাৰে মানুহবোৰে কি বুলি ক'ব বাৰু জোতা চেণ্ডেল দলিয়াবলৈ আৰম্ভ কৰিব কি যে পাগলামি কৰে নহয় এইবোৰ কিন্তু সেই পাগলটো ক'ত দেখা নাইচোন তাক মই এটা কাঠাইলৈ পঠিয়াইছোঁ টকা আনিবলৈ অফিচিয়েল কামৰ কাৰণে মই নিজে যাব নোৱাৰিম এতিয়া কি হ'ব মোৰ বৰ ভয় লাগিছে হয়তো লাগিছে খুৰাটো আবেগেতো আৰু মনৰ কথা নুশুনে তেতিয়া এইটো ৰাস্তাই নিশ্চয় উভতি আহিব সাজু হৈ থাকিবি তহঁত নিদিবি আহি পোৱাৰ লগে লগে জঁপিয়াই পৰিবি আহিছে হেৰি এতিয়া এইখিনিৰ অন্তত চব খৰচেই মাৰিব পাৰিম মৌচুমীয়ে বা কি কৰিছে গান গাবলৈ উঠিছেনে নাইবা নে মই অহালৈ ৰৈ আছে কোনো ৰৈ থকা নাই তোৰ বাবে আমিহে ৰৈ আছো গান গোৱালিহেঁতেন নহয় গান আৰু তই পৰিবিগৈ এতিয়া নদীৰ বুকুত কি চাইছ ডাঙেৰি নদীত পেলাই দে তাক
তুমি ৰৈ নাথাকিবা গান গোৱা তুমি মই গৈ আছো তোমাৰ ওচৰলৈ গৈ আছো মই গৈ পামেই মই এই চালা হাৰামি তই কি ভাবছ মোৰ মানুহ মাৰি তই খালি যাব পাৰিবি চালা কাট্টা চালা বেইমান নিমখ খাৰা মই পুলিচ আনিছো অবিনাশৰ বিনাশ মই যোৰহাটৰ ভাগলৈ নিদিওঁ অবিনাশ খতম অবিনাশ খতম গৈ নাপালে মৌচুমীয়ে গান গাব নোৱাৰে যাবই লাগিব মই গৈ আছো মৌচুমী গৈ আছো কোৱা মৌচুমী কোৱা তুমি পাৰিবা মৌচুমী অকণমান চেষ্টা কৰা অকণমান চেষ্টা কৰিছো মাজুলী অকণমান চেষ্টা কৰিব পাৰিবি দেখিছে মানুহবোৰ কিমান আগ্ৰহেৰে ৰখি আছে গান শিকিবৰ কাৰণে পাৰিবা মৌচুমী চোৱাচোন তুমি নিজেই চোৱাচোন কিমান মানুহ তোমাৰ গান শুনিবলৈ ৰৈ আছে মৌচুমী তুমি অকণমান চেষ্টা কৰা তুমি পাৰিবা মৌচুমী কোৱা তুমি পাৰিবা মৌচুমী তুমি পাৰিবা নালাগে গান গাব নালাগে তুমি নাযাবা মৌচুমী মই আহি আছো নাহিবা তাতে ৰোৱা গান গোৱা মানুহবোৰৰ মুখলৈ এবাৰ চোৱা কিমান হেঁপাহেৰে ৰৈ আছে তোমাৰ গান শুনিবলৈ এনেকৈ নিমাতি হৈ নাথাকিবা মৌচুমী গান এটা শুনাই দিয়া এয়া চোৱা ইমান দিনে মই তোমাক গান গোৱাবলৈ ঘামহে সৰাইছিলো আজি হুলে তেজো বৈ আহিছো ইমানৰ পাছতো আৰু মোক হাৰি যাবলৈ নিদিবা এটা গান শুনাই দিয়া হাত জোৰ কৰিছো মই বহুত কষ্ট খাইছো আৰু কষ্ট নিদিবা এটা গান শুনাই মোক বিদায় দিয়া জাহাজখন বচাই কেপ্টেইনে অৱসৰ ল'ব গোৱা মৌচুমী প্ৰাণ ঢালি গোৱা কণ্ঠ ফালি যোৱাকৈ গোৱা মৌচুমী তুমি পাৰিবা মৌচুমী অকণমান চেষ্টা কৰা তুমি পাৰিবা মৌচুমী অকণমান চেষ্টা কৰা চোৱাচোন তোমাৰ গান শুনিবলৈ কিমান মানুহ ৰৈ আছে এবাৰ চোৱা উঠকে মই খাব কোৱা মৌচুমী তুমি পাৰিবা মৌচুমী তুমি পাৰিবা
বৰ ভাল গান গোৱা তুমি এনেদৰে গাই থাকিবলৈ কবি তোৰে ক'ব নোৱাৰো একো কেপ্টেইনৰ চাকৰি খতম মই দায়িত্ব লৈছোঁ ভৰাদেউ মৌচুমীক এই পৰীক্ষাত মই পাছ কৰাব পাৰিম লাগিলে নিজেই ফেইল মাৰি দিম জীৱনৰ এই যুঁজখনত আৰু তাৰ এই নতুন জীৱনটোক আমি কি নাম দিম জানে ভাল পোৱা ভাল পোৱা ভাল পোৱা এজনে গায়িকাৰ সপোনটোক পৃথক কৰি কেপ্টেইন গ'ল এনে বহু মানুহ আহে